আটা ময়দা একো নোহোৱাকৈ মই প্ৰস্তুত কৰা এটা কেক আপোনালোকে বিশ্বাস কৰিবনে একেবাৰে কম তেলত এইটো প্ৰস্তুত কৰিছোঁ যিটো চুজি আৰু আমেৰে মই প্ৰস্তুত কৰিছিলোঁ তেতিয়াহ'লে আহকচোন চ' হাই এভৰিৱান আজি মই আপোনালোকৰ মাজলৈ এটা মেংগো কেক ৰেচিপি একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা এটা ৰেচিপি লৈ আহিলোঁ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি মই আশা কৰিলোঁ এতিয়া আহকচোন তেতিয়াহ'লে এই ৰেচিপিটো বনাবৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন সেইখিনিও আপোনালোকক মই দেখাই যাওঁ আৰু লগতে দেখিছে কেকটো কিমান মানে সফট হৈছে গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব এতিয়া মই এটা মিক্সি ব্লেণ্ডাৰ জাৰ ল'লোঁ য'ত মই 1 কাপ চুজি দিছিলোঁ যিখিনি আমি সাধাৰণ ৰেগুলাৰ চুজি হয় আৰু লগতে মই একেটা কাপৰে আধা কাপ চেনি দিলোঁ আৰু লগতে এটা কেঁচা ইলাচি মই ইয়াত এড কৰিছিলোঁ ফালি পেলাই আপোনালোকে ইয়াৰ ঠাইত ইলাচি গুড়াটো দিব পাৰিব এতিয়া এইখিনি দি মই ভালকৈ মিক্স কৰি ল'ম এতিয়া ইয়াখিনি বনাবৰ কাৰণে মই এটা আম লৈছিলোঁ ঘৰৰে পকা আম আৰু লগতে মই যিখিনি মিক্সিত মই গুড়া কৰি লৈছিলোঁ এইখিনি মই এটা শুকান বইলত লৈ ল'লোঁ এতিয়া মই আমৰ যিখিনি 1 কাপ আম লৈছিলোঁ সেইখিনি মই ইয়াত অলপমান মালাই থকা অলপ গাখীৰ মই এড কৰিলোঁ 1 কাপ গাখীৰখিনি ফুল ফেট ল'ব তেতিয়া এনেকৈ মালাইটো ভালদৰে হ'ব এতিয়া চাওক এইখিনি এটা ইমান ক্ৰিমি হৈ গৈছে আমৰ পিউৰিটো এনেকুৱাই কৰিব ইয়াতকৈ পাতলাও নকৰিব বা ডাঠো নকৰিব এতিয়া যিখিনি মই কেকৰ মিক্স ৰেডি কৰি ৰাখিছিলোঁ যিখিনি চুজি চেনি আৰু এটা ইলাচি দিছিলোঁ তাৰ লগত মই এই পিউৰিখিনি যিখিনি মই মিক্সিত ভালকৈ মই পিচি লৈছিলোঁ এইখিনি মই ইয়াত এড কৰিম এনেকৈ মই ভালকৈ লৰাই ভালকৈ মই মিক্সখিনি মানে একে সমানকৈ পুৰা মিহি কৰি ল'ম যাতে এইখিনি ভালকৈ চুজিখিনি অকণমান ঘোল খাই যায় ইয়াৰ লগত আৰু চুজি জানে অলপ টান হয় বস্তুটো অলপ আৰু মানে গোটা গোটা নিচিনাও হয় গতিকে তাৰ বাবে মই গাখীৰ ভালেমান প্ৰস্তুত কৰি দিছোঁ এতিয়া এইখিনি দি ভালকৈ মই ফেটি থাকিলোঁ এতিয়া এইখিনি ৰেষ্ট হ'বৰ কাৰণে অলপমান টাইম মই প্ৰায় 30-40 মিনিটমান ঢাকি থৈ দিম যিহেতু চুজিখিনি ভালকৈ ফুলিব লাগিব তাৰ বাবে মই এইটো ৰেষ্ট একেবাৰে প্ৰয়োজন হয় এতিয়া চাওক 30-40 মিনিটৰ পাছত এয়া চাওক আপোনালোকে দেখিছে বেটাৰটো বহুত ডাঠ হৈ গৈছে এয়া চুজি বহুত ফুলি এনেকৈ হৈ গ'ল গতিকে সেইবাবে গাখীৰটো অলপ বেছিকৈ দিব তেতিয়াহে চুজিটো অলপ মানে অকণমান টান হ'ব এনেকৈ বেটাৰটো আৰু চুজিৰ কেক সদায় এনেকুৱা বেটাৰটো অলপ টানেই কৰিব একেবাৰে জেনেৰেল যিবোৰ কেক আমি বনাওঁ টি টাইম কেক সেইবোৰৰ নিচিনা নকৰিব এতিয়া চাওক মোৰ মিক্সটো কেনেকুৱা হৈছে আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ এতিয়া ইয়াত মই এড কৰিম 2 টেবুল স্পুন তেল আপোনালোকে ইয়াৰ ঠাইত বাটাৰ বা ঘি ইউজ কৰিব পাৰিব মই যিটো সাধাৰণ ৰেগুলাৰ তেল ব্যৱহাৰ কৰোঁ সেইটোৱে দিছোঁ এতিয়া ইয়াত মই অলপমান চপ কৰা কাজু আৰু পিস্তা দিলোঁ আপোনালোকে বেলেগ ড্ৰাই ফ্ৰুটছ থাকিলে সেয়াও দিব পাৰিব ভাল লাগে আৰু লগতে যদি আপোনালোকে কেশৰ দিব বিচাৰে অকণমান গাখীৰত তিয়াই দি দিব টেষ্টটো বহুত ধুনীয়া হয় আমৰ লগত এতিয়া মই ইয়াত একেবাৰে শেষত দিলোঁ বেকিং পাউডাৰ 1 টিস্পুন বেকিং পাউডাৰটো একেবাৰে শেষত দিছোঁ আপোনালোকে দেখিছে তেতিয়া মানে যিটো আমাৰ বেটাৰ বহি নাযায় এতিয়া এইখিনি মোৰ ৰেডি হৈ গৈছে এতিয়া মই কেক টিনটো আগতীয়াকৈ ৰেডি কৰি ৰাখিছিলোঁ এতিয়া ইয়াত মই যিখিনি বেটাৰ মই ৰেডি কৰি ৰাখিছিলোঁ এইখিনি মই ভালকৈ দি দিম এতিয়া আপোনালোকে এইখিনি বেক কৰিবৰ কাৰণে আপোনালোকে অভেনো ব্যৱহাৰ কৰিব পাৰিব বা গেছতো আপোনালোকে দিব পাৰিব মই আজি আপোনালোকক গেছতে দি দেখুৱাম যিহেতু মই আপোনালোকক সদায় অভেনতে ব্যৱহাৰ কৰি দেখুৱাওঁ আপোনালোকেও হয়তো নিশ্চয় ভাবে সদায় অভেনতে দিলে আমিনো কেনেকৈ বনাম গতিকে মই আজি আপোনালোকক চিম্পুলকৈ গেছতনো মই কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখাই দিলোঁ মোৰ এটা চচ আছিলে সেইটোত মই এনেকৈ ষ্টেণ্ডডাল পাতি লওঁ আৰু 10-15 মিনিটমানৰ কাৰণে মই এনেকৈ ফ্ৰী হিট কৰি ৰাখি দিওঁ এতিয়া মই ইয়াত কেক টিনটো যিখিনি মই বেটাৰ ৰেডি কৰি ৰাখিছিলোঁ বহাই দিলোঁ ইয়াত এতিয়া মই যিখিনি কাঁহী এনেকৈ ঢাকনাকৈ ভালকৈ মাৰি দিব এইখিনি মই 40 মিনিটমানৰ কাৰণে এনেকৈ ৰাখিলোঁ একেবাৰে ল' ফ্লেমত দি পেলাই গেছটো কিন্তু বঢ়াই নিদিব এনেকৈ কমাই চাওক 40 মিনিটৰ পিছত আপোনালোকে ৰিজাল্টটো দেখি গম পাইছেই চাগে ফুলিও আহিছে আৰু কেকটো কালাৰটো ধুনীয়া হৈছে এতিয়া মই এডাল ষ্টিকৰ সহায়ত এডাল চাম মই এডাল টুথপিকৰ সহায়তে মই চাওক কেকটো চালোঁ এতিয়া মই এই ষ্টিকডাল চালোঁ ভালকৈ হৈ গৈছে আপোনালোকে নিশ্চয় গম পাইছে কেকটো ভালকৈ সিজিছে গতিকে এতিয়া মই কেকটো আপোনালোকক অকণমান কাটি দেখুৱাম আপোনালোকে ভিতৰৰ টেক্সচাৰটো তেতিয়াহে গম পাব কেনেকুৱা হৈছে এনেকুৱা এটা ৰেচিপি একেবাৰে সাধাৰণ ৰেচিপি আপোনালোকে ট্ৰাই কৰি চাব বুলি মই আশা কৰিলোঁ
আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো কিবা হেল্পফুল বুলি ভাবিছে লাইক শ্বেয়াৰ আৰু কমেণ্টো কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একেবাৰে ইজি এটা ৰেচিপি আপোনালোকে ট্ৰাই কৰি চাব আৰু লগতে আজিলৈ ইমানেই আছিলে আকৌ এটা নতুন ভিডিঅ' লগ